हेलो फ्रेंड वेलकम बैक टू माय न्यू ब्लॉग। आजिर भिडिओत आमी मेट्रिकत किछुमान इम्पर्टेन्ट क्वेश्चन आए तार भाबे आमी डिस्कास करिम। गतिके आजिर भिडिओ होइसे टू फ्रेंड एंड दि बियार, अर्थात दुजन बंधु और एटा भालुक। एटा समयत दुजन बंधु एटा अरण्यলৈ গৈছিল আৰু সেই সময়ত এটা ভালুক তেওঁ অৰণ্যত জংগলৰ পৰা আহি সন্মুখলৈ আহে। গতিকে দুজন বন্ধুৰ ভিতৰত এজন বন্ধুই গছত উঠিব পাৰে, আনজন বন্ধুই গছত উঠিব নোৱাৰে। কিন্তু সেই সময়ত এতিয়া বন্ধুজনে কি কৰে, এজনে গছত উঠিছে, আনজনে মাটিত তেওঁ শুই থাকে, কাৰণ মৰাৰ ভয়ত ধৰি। অর্থাৎ মরার ভাও ধরি যেতিয়া শুই থাকে, যিয়ে মরার ভাও ধরি শুই থাকে তেওঁ জানে যে ভালুকে কেতিয়াও মৃত্যু হোৱা মানুহ অৰ্থাৎ মৰা মানুহ স্পৰ্শ নকৰে। তেতিয়া তেওঁ ভালুকে আহি মূৰৰ পৰা ভৰিলৈকে চুঙি যায় আৰু যেতিয়া সেই বন্ধুজনে গছত থাকি দেখাৰ পিছত তেওঁক আহি সুধিলে যে তোমাক ভালুকে কান্দি কান্দি কি কৈ গ'ল, তেতিয়া বন্ধুজনে কয় যে বিপদৰ বন্ধুই প্ৰকৃত বন্ধু। এইখন মৰেল দি এইখন আচলতে মেট্ৰিকত এইখন আহি যায় আৰু এইখনত 8 মাৰ্ক থাকে আৰু ইয়াত অসমীয়াত নহয় ইংৰাজীত আহে টু ফ্ৰেণ্ড এণ্ড দি বিয়াৰ। এইখন তোমালোকৰ এইখন শিকা বহুত দৰকাৰ। গতিকে এইখন ভিডিঅ'ত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু তোমালোকৰ শিকাৰ বাবে এইখন ভিডিঅ' বনোৱা হৈছে।